নমস্কাৰ জনালোঁ সকলোকে আৰু আমাৰ ভিডিঅ'টো আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই ল'ৰা আৰু বাপেক তিনিওটাই মিলি পূৰা কামত ব্যস্ত। বেটাক দেখাই দিয়াচোন আগতে কোৰ কেনেকৈ মাৰিছা মোৰো চাওক। সিও পূৰা কচু মাটি দিছে আজি। বাপৰে সিয়ে আচলতে ডাঙৰ কোৰখন লৈছে আৰু মাক পুতেক বাপেক মিলি ল'ৰা আৰু মই কোৰ মাৰি গৈছোঁ। মানুহজনে হাতে সিটি ভগলা বনবোৰ উঘালি উঘালি পেলাই গৈছে। কোমল হৈ আছিলে ওপৰৰ মাটিখিনি, সেইবাবে মানুহজনে ডাইৰেক্ট হাতেৰে উঘলাব পাৰিছে আৰু আমি কোৰ মাৰি মাৰি মাটি চপাই গৈছোঁ দুয়োটাই। আৰু ল'ৰাই কোৰ অলপ অলপ পাৰিছে বাৰু, অলপ অলপ আমাকো সহায় কৰিছে। তথাপিও আৰু মাক বাপেক দুটাই মিলি কাম কৰি গৈছোঁ। দুয়োটাই যদি মিলি কৰোঁ ভাগৰ নালাগে, আমনি নালাগে। আৰু এনেকৈ কাম কৰি থাকিলে মানে কেতিয়ানো কামটো শেষ হৈ যায় গমকে নাপাওঁ। অকলে অকলে গৈ থাকিলে আকৌ এনেকৈ ভাবি থাকোঁ কোনোবা আহিব নেকি, কোনোবা দেখা পাম নেকি। তো এতিয়া লগে ভাগে আজি কৰিলোঁ, ভাল লাগিছে আৰু অতি সোনকালে কামখিনি হ'ল। কেইবা পাতিও চাফা কৰিও মাটি দিলোঁ আৰু এতিয়া মই অকণমান মাটি দিছোঁ, কচুৰ মাটি। আৰু ডাঙৰ হ'ব, হাবিৰ মাজত সোমাই আছিলে, হাবিৰ মাজত সোমাই থকাৰ কাৰণে ডাঙৰ হ'ব পৰা নাছিলে। তো এতিয়া আৰু হাবি চিকনাই দিছোঁ আৰু তাৰপাছত অকণমান মাটি দি দিছোঁ। তাৰপাছত আৰু অকণমান ডাঙৰ হ'লে আকৌ অকণমান দিম। আচলতে কচুৰ মাটি 3বাৰ দিব লাগে। এয়া আমাৰ প্ৰথম এবাৰ হৈছেহে। ভাগৰ লাগিছে যদিও মানে কামটো কৰি শেষ কৰোঁ তেনেকুৱা লাগি আছে। আৰু এইখিনি আছে চাওক, আৰু দুটাই যদি এনেকৈ লাগো আৰু দুদিনমান লাগিব। দুদিনৰ পাছতহে আৰু শেষ হ'ব। এনেকৈ যদি এবেলা পাছবেলা সময়খিনি দুটাই লাগো অতি সোনকালে শেষ হ'ব। আৰু আমাৰ ল'ৰাটোৱে মাক বাপেকৰ লগত ধান মৰাটো সহায় কৰিছে ন, আৰু কোৰ মৰাটো সহায় কৰিছে। বেটা এনেকৈ দিয়া, তাৰপৰা ভৰিটো লাগি যাব। নালাগে সেইবোৰ হেৰি কৰিব নালাগে, দুখ পাই যাবা। আঁতৰি দিয়া, মুনু আঁতৰি দিয়া। ঘৰৰে কচু খাম, এৰিত ডাঙৰ কচু হ'ব। কিন্তু যিমান ডাঙৰ নকৰিবা আকৌ ধুনু, আয়ো সাপ যিহেতু হৈ গৈছেগে। আয়ো যদি দেখে তুমি কেলে সেনেকৈ টানি আনিছা।